নমস্কাৰ বন্ধু, মই জিতেন হৈকি আপোনাক দেশ সেৱা টেক চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে ফেচবুক প্ৰফাইলৰ লিংক কিদৰে কপি কৰা হয় আৰু কপি কৰি তাক কেনেকৈ শ্বেয়াৰ কৰা হয় সেই সম্বন্ধে আপুনি জানিব পাৰিব। আৰু যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাটো সম্পূৰ্ণ বিনামূলীয়া আৰু এই চেনেলত আপলোড হোৱা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিলে পোনে পোনে লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু আহক পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেচবুক আইডি বা ফেচবুক প্ৰফাইলৰ লিংকটো বিভিন্ন সময়ত আপুনি কপি কৰাটো প্ৰয়োজন হৈ পৰিব বা কপি কৰি তাক শ্বেয়াৰ কৰাটো আপোনাৰ প্ৰয়োজন হৈ পৰিব। যদি আপোনাৰ কোনো ইউটিউব চেনেল আছে তাৰ ডেছক্ৰিপশ্যনত আপুনি এই লিংকটো যদি শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে তাক প্ৰথমতে আপুনি কেনেকৈ কপি কৰিব লাগিব সেই সম্বন্ধে জানিব লাগিব। বা কোনো বন্ধুক আপুনি হোৱাটছএপৰ দ্বাৰা আপোনাৰ ফেচবুক আইডিৰ লিংকটো আপুনি শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমতে আপুনি এই লিংকটো কেনেদৰে কপি কৰা হয় সেই সম্বন্ধে আপুনি জানিব পাৰিব। বা কোনো ৱেবছাইটত আপুনি লিংকটো দিব বিচাৰিছে তাতো যদি ইয়াক শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে সেই ক্ষেত্ৰতো আপুনি ইয়াক প্ৰথমে কপি কৰিব জানিব লাগিব। সেয়ে ইয়াক খুবেই জৰুৰী। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ফেচবুক এপটো খুলি লওক। ফেচবুক এপটো খোলাৰ পিছত দেখিব ৰাইট ছাইডে এই 3 লাইন আছে। ৰাইট ছাইডে কৰ্ণাৰত মন কৰিব, এই 3 লাইনত আপুনি ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰফাইল আহি যাব বা আপোনাৰ প্ৰফাইলটো আপুনি দেখি পাব, প্ৰফাইল নেম দেখি পাব আৰু তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত নেক্সট ইণ্টাৰফেচ দেখা পাব। নেক্সট ইণ্টাৰফেচত দেখি যাব আপুনি ইডিট প্ৰফাইল বুলি আছে, তাৰ ওচৰতে 3 ডট আছে। এই 3 ডটত আপুনি ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত নেক্সট ইণ্টাৰফেচত আপুনি আপোনাৰ প্ৰফাইলৰ লিংকটো আপুনি দেখা পাব আৰু এইটো হৈছে আপোনাৰ প্ৰফাইল লিংক আৰু তাত কপি লিংক বুলি আছে আৰু এই কপি লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ লিংকটো কপি হৈ পৰিব। ঠিক আছে, এতিয়া মই মোৰ এই ফেচবুক প্ৰফাইলৰ লিংকটো কপি কৰিম। ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে কপি হৈ গ'ল। তাৰপিছত ধৰি লওক মই মোৰ কোনো ফ্ৰেণ্ডক হোৱাটছএপত ইয়াক মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া মই হোৱাটছএপটো খুলি ল'ম। হোৱাটছএপটো খোলাৰ পিছত ধৰি লওক কোনো ফ্ৰেণ্ডক মই ইয়াক ধৰি লওক এজনক মই মোৰ ফেচবুক প্ৰফাইলৰ লিংকটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াত মই পেষ্ট কৰিলোঁ। পেষ্ট কৰাৰ পিছত পেষ্ট কৰি দিলোঁ। পেষ্ট কৰাৰ পিছত এতিয়া মই এই চেণ্ড বটনত ক্লিক কৰি চেণ্ড কৰি দিম। ঠিক আছে, চেণ্ড হৈ গ'ল। এনেদৰেই আপুনিও আপোনাৰ ফেচবুক প্ৰফাইলৰ লিংক কপি কৰি হোৱাটছএপেই হওক বা ইউটিউব ডেছক্ৰিপশ্যনতে হওক বা কোনো ৱেবছাইটেই হওক তাত আপুনি ইয়াক শ্বেয়াৰ কৰিব পাৰে বা আন মিডিয়াটো আপুনি তাক কপি কৰি শ্বেয়াৰ কৰিব পাৰিব। খুবেই সহজ আৰু ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব। আপুনি লাইক কৰিলে আমি বহুত উৎসাহিত হওঁ। বন্ধু, ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টো আপুনি খুব সুন্দৰভাৱে বুজি পাইছে আৰু যদিহে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰক। আপোনাৰ কমেণ্টৰ নিশ্চয় সঁহাৰি জনোৱা হ'ব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় অসম।